হেল্ল' ফ্ৰেণ্ডছ, চুলি সৰা আৰু ফটা আৰু উফি হোৱা এনেধৰণৰ সমস্যাৰ পৰা মুক্ত পাবলৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটা ঘৰুৱা পদ্ধতি। মই বাৰু ইউজ কৰিয়ে থাকোঁ, তথাপিতো ইউজ কৰি ভাল পালোঁ, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে আপোনালোকে চাব লাগিব ভিডিঅ'টি শেষলৈকে। আৰু বলক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। ঘৰতে থকা কিছুমান জবা ফুলৰ পাত ছিগি ল'লোঁ আৰু মই লগত লৈছোঁ ঔটেঙাৰ বীজ আৰু এয়া ডভ চেম্পু। মই যিহেতু ইউজ কৰোঁ ভিটামিন ই কেপচুল, নাৰিকল তেল আৰু নৰসিংহ পাত। পেষ্টটো প্ৰথমতে মই মিক্সাৰ মেচিনত দি এনেদৰে গুড়ি কৰি ল'লোঁ। তাৰ পাছত মই ভিটামিন ই কেপচুল আৰু ঔটেঙাৰ বীজ এনেকৈ ঔটেঙাৰ বীজ এটা খুব ভাল, সেইকাৰণে আপোনালোকে ঔটেঙা বীজো দি ল'ব পেষ্টটোত, কাৰণ পিছল একেবাৰে ফেচ আৰু চব বস্তু, সেইকাৰণে মই এইখিনি ধুনীয়াকৈ মিক্সাৰ মেচিনত দি ল'লোঁ। এতিয়া মই লগোৱা আৰম্ভ কৰি দিলোঁ। খুবেই এটা ভাল, আপোনালোকে লগাই চাব। ঔটেঙাৰ বীজ আমাৰ চুলিৰ কাৰণে বহুতো প্ৰফিট আছে। আৰু যিহেতু জবা ফুলৰ পাত আমি এনেই লগাই থাকোঁ ধূপপতি, কিন্তু ভিটামিন ই কেপচুল দি আপোনালোকে লগাব। আমাৰ চুলি যিহেতু গুৰিবিলাক শুকাবলৈ ধৰে আৰু খুব উফি হয়, এনেকৈ আধা ঘণ্টা 1 ঘণ্টামান আপোনালোকে লগাই থ'ব। প্ৰথমতে আপোনালোকে লগাই পিনে ট্ৰাই কৰি চাব, তাৰ পৰা আপোনালোকে গম পাব মই কিমান আপোনালোকক সঁচাই কৈছোঁ নে মিছাই কৈছোঁ, তেতিয়া গম পাব। এনেকৈ ইউজ নকৰাকৈ কমেণ্ট কৰি নিদিব। খুব ভাল। প্ৰথমতে মই এতিয়া পেষ্টটো ধুনীয়াকৈ লগাই ল'ম। গুৰিলৈকৈ লগাব পাৰিব। নাৰিকল তেল দি লোৱাটো একেবাৰে ভাল, জানেনে বাৰু? নাৰিকল তেলে আমাৰ যিবিলাক চুলিবিলাক শুকাই যায় সেইবিলাক আমাৰ ষ্ট্ৰং কৰি ৰাখে। আৰু আমি যিটো আমাৰ ঔটেঙাৰ বীজটো দিছোঁ, ঔটেঙাৰ বীজটো আমাৰ চুলিখিনি একদম পিছল আচল কৰি তোলে। আৰু জবা ফুলৰ পাতটো এনেও পিছল, আপোনালোকে গম পায়। তাত থকা ভিটামিনখিনিয়ে আমাৰ চুলিৰ বহুতো ফটা যিহেতু এডোখৰতে ছিগি যায়, সেইবিলাকৰ পৰা ভাল কৰে। মই সেইকাৰণে প্ৰায় সপ্তাহটো 2-3বাৰকৈ ইউজ কৰোঁ যেতিয়া সময় পাওঁ। আৰু এনেদৰে ইউজ কৰি চাব আপোনালোকে। 1 মাহ ইউজ কৰি চালে আপোনালোকে বহুতো ভাল ৰিজাল্ট পাব আৰু বহুতো ভাল ফল পাব। মই আপোনালোকক গ্যাৰাণ্টি দি কৈছোঁ। আৰু এয়া মোৰ চুলিখিনি একেবাৰে ৰঙচুৱা, আগবিলাক ফাটি গৈছিল, তাৰ পৰা মই এনেদৰে ইউজ কৰিবলৈ ধৰিলোঁ। আগতে বাৰু জবা ফুলৰ পাত, অকল খালী জবা ফুলৰ পাত নদীত গা ধুব গ'লে শিলেৰে খুন্দি লগাওঁ, তাৰ পৰাও আমি বহুতখিনি বেনিফিট পাইছিলোঁ। ঔটেঙা বীজেদি ধুওঁ, খাৰলি পানীয়ে ধুওঁ, চুলি বহুতো ষ্ট্ৰং আৰু মজবুত আছিল। আজিকালি বিভিন্ন ধৰণৰ চেম্পুৰে ধুই চুলিখিনি কিবা শুকান হ'বলৈ ধৰিছে। সেইকাৰণে মই আগতে ইউজ কৰা এই পেকটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে পেকটো এনেকৈ লগাই চাব, খুবেই ইজি। দেখিছেনে? মই এনেকৈ ঘঁহি লৈ পিনে একদম ধুনীয়াকৈ পেকটো তৈয়াৰ কৰিছোঁ। আৰু ইয়াত মানে একো কেমিকেল দিয়াৰ বস্তু নাই, নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। আমাৰ বাৰু চুলিৰ কাৰণে নাৰিকল তেল কিমান উপকাৰিতা সকলোৱে জানে। নাৰিকল তেলটো লগাব লাগে। মই যিহেতু ইভাগে তেল নলগাওঁ, সেইকাৰণে নাৰিকল তেলটো ইয়াত দি দিছোঁ। যিহেতু চুলিখিনি একেবাৰে আগখিনি একদম শীতল হৈ পৰিব নাৰিকল তেলটো লগালে। নাই কমেও 1 ঘণ্টা আপোনালোকে এনেদৰে লগাই থ'বলৈ চেষ্টা কৰিব। আৰু মই এইদৰে লগাই লৈছোঁ। আৰু মই লগোৱাৰ লগতে আৰু আমাৰ ওচৰ চুবুৰীয়া মানে আমাৰ ভনীক দুজনীও লগাব, সিহঁতে তাত লগাই আছে ঘৰত। মই ইয়াত এনেদৰে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি এনেদৰে দেখাই আছোঁ। আৰু আপোনালোকে যদি এনেকৈ লগাবলৈ বিচাৰে নহয়, ইয়াৰ লগত ঔটেঙা বীজটো আপোনালোকে একদম দিব। ঔটেঙা বীজটো আমাৰ চুলিৰ কাৰণে বহুতো ভাল, মই আকৌ কৈছোঁ। আৰু মোৰ একদম চবপিনে মোৰ গায়ে চাই হাতে চাতে সকলোতে লাগি গৈছে। আৰু এতিয়া ফাইনেলি হ'বগৈ। আৰু গালত মানে কপালত লাগিছে, কপালৰ এইখিনি আঁতৰাই দিলে ভাল, নহ'লে যিহেতু সেউজীয়া চাপকাটো গালত লাগি যাব বুলি ভয় লাগে। আমাৰ ইয়াত ক'লা পৰি নাযায় বাৰু দেই, ক'লা পৰি নাযায়। আমাৰ ইভাগে যদি আমি কিনা হেৰিবোৰ লওঁ, চুলিত লাগিলে হেনা কিবাকিবি লাগিলে আমাৰ ছাইডবিলাক ক'লা পৰি যায়। এইটো যিহেতু আয়ুৰ্বেদিকৰ, ক'লা পৰি নাযায়। আপোনালোকে ইউজ কৰিব কৈছোঁ নহয়, বহুতো ভাল ফল পাব। আৰু এইদৰে ইউজ কৰি চাব। ওকণিৰ কাৰণেও ভাল। আপোনালোকে ইয়াত আৰু এটা বস্তু দি ল'ব পাৰে, তিতা পাত। যিটো ওকণি থকা মানুহে মহানিমৰ পাত, তিতা পাত এনেদৰে দি ল'ব পাৰি। আৰু এতিয়া মোৰ ফাইনেলি একদম হৈ গ'ল। এয়া
যিহেতু মই ঘৰতে তৈয়াৰ কৰিছোঁ সম্পূৰ্ণ এইবিলাক ঘৰুৱা বস্তু দি, সেইকাৰণে ছোৱালীকো লগাই দিওঁ, মই যেতিয়াই লগাওঁ তাইকো লগাই দিওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টি চাই অকণমান হ'লেও ভাল পালে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া ছোৱালীজনীক ধুনীয়াকৈ লগাই লওঁ। এয়া তাই মানে আমনি পাইছে, যিহেতু আৰ্ট স্কুল যাওঁতে তাই গা ধুই গৈছিলে, এতিয়া গা নুধুবলৈ কৈছে। মই বোলো অকল মাথাটোহে ধুৱাই দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ফ'ল' কৰি দিব। এয়া মোৰ ফাইনেল হৈ গ'ল। শুকালে বেছি ভাল হ'লহেঁতেন, যিহেতু মোৰ এঠাইলৈ যাব লাগে, সেইকাৰণে আধা শুকানকৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ।